গাইজ হাউ ইউ আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে মই তাজমিয়া নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ যিহেতু ৰমজান স্পেচিয়েল চলি আছে আমাৰ তো আজি ভাবিলোঁ চুজিৰ ক্ষীৰ বনাম তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ ব'লক তেতিয়াহ'লে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ যদি ৰেচিপিটো ভাল পায় আপোনালোকে প্লিজ মোক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব আৰু প্লিজ তলত থকা বেল আইকনটো দবাই দিব প্লিজ অ'কে ব'লক তেতিয়াহ'লে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ অলৰেডি ৰেচিপিটো বনাবলৈ প্ৰথমে কি বস্তু লৈছোঁ আপোনালোকক দেখাই লওঁ আধা লিটাৰ গাখীৰ লৈছোঁ যিহেতু আমুল তাজা গাখীৰ তো ইয়াতে লৈছোঁ কিচমিচ আৰু খেজুৰ যিহেতু মোৰ ওচৰত যি এভেইলেবল আছিলে সেইটোৱে আৰু আধা বাতি চুজি বেছি চুজি নিদিব সেইখিনি খাবলৈ বেয়া হ'ব যিমান কম দিব সিমান ভাল হয় আধা বাতি চেনি জোখ পৰিমাণে আৰু এটা ঘিউ ভাল ঘিউ বটল তো এতিয়া ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াত ঘি 1 চামুচ এনেকৈ লৈ লৈছোঁ ভাল ঘি সেইখিনি অলপমান গৰম হ'বলৈ দিছোঁ ঘিখিনি চিমটো একদম কমত ৰাখিব যাতে চুজিখিনি বেছি ব্ৰাউন হৈ নাযায় যিহেতু ক্ষীৰ বনোৱা হ'ব ন অলৰেডি ঘিখিনি গৰম হৈ ধৰিছে চুজি যিহেতু জোখ পৰিমাণে বাতি লৈছিলোঁ লাহে লাহে ভাজি থাকিম গেছৰ জুইটো একদম কম কৰি দিব লাহে লাহে ভাজি খুব বেছি নাভাজোঁ কম পৰিমাণে অলপমান ভাজি লৈছোঁ যিখিনি ফ্ৰুট কিচমিচ আৰু খেজুৰ যি এভেইলেবল আছিলে মোৰ ওচৰত সেইখিনি মই ইয়াতে এড কৰি দিছোঁ অলপমান এইখিনি মই এনেকৈ মিক্স কৰি লৈছোঁ ইয়াতে ধুনীয়াকৈ ভাজি লৈছোঁ হৈ গ'ল বেছি নাভাজোঁ নহ'লে কালাৰটো বেছি উঠি যাব তো এতিয়া গাখীৰ দি দিম জোখ পৰিমাণে অলপ গাখীৰ থৈ দিম মই আকৌ যেতিয়া ডাঠ হৈ যাব তেতিয়া আকৌ দিয়া হ'ব দিছোঁ লাহে লাহে যিমান হয় সিমান ক্ষীৰখিনি ভাল হয় আকৌ অলপ কাটি দি দিছোঁ উলিয়াইছোঁ এতিয়া অলৰেডি লাহে লাহে ডাঠ হ'বলৈ ধৰিছে গাখীৰটো মই উতলাই গৰম কৰি লোৱা নাই যিহেতু কেঁচা গাখীৰ দিছোঁ কেঁচা গাখীৰৰ টেষ্টটো ভাল হয় গৰম গাখীৰো আপোনালোকে উতলাই ঠাণ্ডা কৰি দিব পাৰে কিন্তু মই কেঁচা গাখীৰটোৱে যিহেতু ব্যৱহাৰ কৰিছোঁ বহুত ধুনীয়া হৈছে খাবলৈ কাৰণে এতিয়া লৰাই একদম আপোনালোকে লাগিবলৈ তলত নিদিব একদম লৰাই লাহে লাহে দেখিব ডাঠ হৈ আহিছে তো এতিয়া চেনিখিনি যিমানখিনি জোখ পৰিমাণে লৈছিলোঁ সেইখিনি চেনিখিনি ইয়াতে দি দিম বিৰাট টেষ্ট লাগে এবাৰ মই প্ৰথম বনাইছোঁ চুজি ক্ষীৰ খাই পোৱা নাছিলোঁ মই তো বনাবলৈ ট্ৰাই কৰিলোঁ ভালেই হ'ল যিহেতু খাই বহুত টেষ্ট লাগিছে ধুনীয়াকৈ এনেকৈ মিলাব লাহে লাহে মিলাই চেনিটো পূৰা মিক্স কৰি দিব চুজি আৰু গাখীৰৰ লগত মিক্স কৰি দিব এয়া অলৰেডি লাহে লাহে হ'বলৈ ধৰিছে ক্ষীৰখিনি এয়া অলৰেডি ধুনীয়াকৈ ক্ষীৰখিনি চাওকচোন ইমান মজা লাগিছে ক্ষীৰখিনি খায়ো কেনেকুৱা মজা লাগিব আপোনালোকে কোনে ক্ষীৰ খাই ভাল পায় আপোনালোকে কমেণ্টত জনাবচোন আৰু ভিডিঅ'টো চাই মোৰ কেনে পালে কমেণ্টত জনাব অলৰেডি মোৰ ক্ষীৰখিনি কমপ্লিট হৈ গ'ল চাওক কিমান ধুনীয়া হৈছে ক্ষীৰখিনি একদম ক্ৰিমি ক্ষীৰ যদি ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আসসালামু আলাইকুম